হ্যাঁ ভাই কি দেখাবলৈ ৰেল লাইনৰ ওপৰত জেচিবি কি তো এতিয়া আমি আহিছোঁ মানে অলপমান ঢেকীয়া তুলিবা মানে এতিয়া বৰ্তমান ঢেকীয়াৰ যুগ মানে ঢেকীয়াৰ বৰ্তমান ছিজন চলিছে তো ঢেকীয়াৰ ক'ত কিনি খাম চাৰিওফালে আমাৰ এইটো চাইডে জংঘল তো এইটো কাৰণে ঢেকীয়া তুলি লওঁ তো ঢেকীয়া তুলি আজি ঢেকীয়া ভাজি খাম তো এতিয়া বৰ্তমান যিখিনি আমি ঢেকীয়া লৈছোঁ প্ৰায় বজাৰত গ'লে 30-40 টকামান ল'ব তো কাষতে আছিল লৈ আহিলোঁ এতিয়া তাক বনাই কিনে বদ্ধ কৰি খাম তো ঠিক আছে খোৱা হৈ গ'ল এতিয়া নেক্সট ডে আহিল নেক্সট ডে মানে 2 দিনমান পাছত তো আজি দিছিল মেট্ৰিকৰ ৰিজাল্ট তো মেট্ৰিকৰ ৰিজাল্ট পূৰা গাঁৱত ঘূৰি পূৰা মেট্ৰিকৰ ৰিজাল্টৰ খবৰ লৈছোঁ কাৰ কেনে ৰিজাল্ট হৈছে ঘৰে যায় তো এইটো আমাৰ খাছ মানুহ তো ইয়াৰ ঘৰতো আহিলোঁ তাৰ খবৰ ল'লোঁ খবৰ মই একলা লোৱা নাই আৰু বহুত মানুহ আছে আপোনালোকক দেখা পাইছে চব এটা এটাকৈ আহি আছে তো এলা চব ভৰ্তি হৈ গৈছে তো অলপ দেৰিকৈ আমি মানে গধূলি খাব আহিব লাগিব মানে চবৰে আমাৰ মানে এটাই গধূলিহে প্ৰগ্ৰেম মিলা এতিয়া বৰ্তমান এনে খবৰ লৈছোঁ আৰু এইটো হৈছে আমাৰ আলু তো ই মানে ৰিপৰ্টাৰ হৈ কিনে কেণ্ডিডেটৰ মানুহৰ মানে ঘৰত মাক বাপাক লগত এটা অলপ ধেমালি কৰি আছে ক'ৰবাত কিবা সুধি আছে তো এইখিনি অলপমান ফূৰ্তি কৰিলোঁ ঘূৰি আহিলোঁ এতিয়া ভাবিছিলোঁ গধূলি খাম আৰু ভাগিনো আছে তো ভাগিনীটো আমাৰ ভাগিন ইও পৰীক্ষা দিছিল তো ইয়াৰ ৰিজাল্ট ভালে হৈছে ফাৰ্ষ্ট ডিভিজন পাইছে এই গলা চলা পূৰা লৈ আহিছে মিঠাই লৈ আহিছে তো মিঠাই আপোনালোকক দেখাইছোঁ কিন্তু এটা প্ৰব্লেম কি হ'ল মোৰ গধূলি মানে একদম খোজ কাঢ়িব পৰা নোৱাৰা অৱস্থা আহিল মানে একদম খোজ কাঢ়িব নোৱাৰা আহিলোঁ সেইটো কাৰণে মই কাৰো তাকে যাব নোৱাৰিলোঁ এক ঘৰতে গৈছোঁ বাকী কাৰো তাতে যাব নোৱাৰিলোঁ তো নেক্সট ডে মই কুন্দাৰগাঁৱত যিটো নলবাৰী মেডিকেল কলেজ আছে তাতে মানে ডক্টৰক দেখাবৰ কাৰণে আহিলোঁ তো আগাৰাতি সিদিনা ৰাতি মই গৈছিলোঁ চিভিলত যাই কিনে বেজি দিলে পূৰা অলপমান ভিৰটো ঠাণ্ডা কৰি লৈছোঁ এতিয়া পূৰা লাইন পাতি ডক্টৰ তাকে আহিলোঁ তো ডক্টৰ তাতো লাইন পাতিব লগা হৈছে অলপ মানুহ বেছি তো ডক্টৰক দেখালোঁ তো ডক্টৰে সুধিলে এতিয়া বি আছে নেকি মই ক'লোঁ এতিয়া বি নাই ডক্টৰ আছে তেতিয়ালৈকে আহিছে তো কিবা ক'লোঁ আৰু কিবা ঔষধ দিলাক বেল চেল দিলাক তো এতিয়া দেখি কিনে পূৰা ওলাই আহিলোঁ তো এখন নলবাৰী মেডিকেল কলেজ তো একে আহ যাহ বহুতবাৰ হ'লে আহিয়ে আছোঁ তো কি হৈছে নাজানো আৰু বেমাৰ চেমাৰ হৈ থাকে তো দৱা চৱা কৰিবহে কিবা অলপমান বেমাৰ চেমাৰ কমাৰ কাৰণে তো এতিয়া আমি ৰিটাৰ্ণ ঘৰত যাই আছোঁ তো আহি থাকাতে ৰেল গেটৰ কাষতে মানে ইয়াতে কুঁহিয়াৰৰ ৰস মানে নতুনকৈ বহিছে ইয়াতে এনে নৰ্মেলি নবে ছায়া জেগা তো কুঁহিয়াৰৰ ৰস বা কুঁহিয়াৰৰ চৰবত যিবিলাক হয় তো এই কুঁহিয়াৰৰ চৰবত খাই কিনে ঘৰ আহোঁ হেৰি কৰিবা নেকি